Touch my heart and heal me, honey. Touch my heart and lift my life. Touch my heart and feel me, honey. Touch my heart and show me another world. টংলাবাসীৰ বাবে এটি সুখবৰ। টংলাবাসীৰ দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত পৰিল, কাৰণ আজিৰেই পৰা টংলাত আনুষ্ঠানিকভাৱে উদ্বোধন হ'ল টংলা ছায়া চিনেমা হলৰ। পূৰ্বৰ দীপ্তি চিনেমা হল সুদীৰ্ঘ বছৰ ধৰি বন্ধ হৈ থকাৰ পাছত আজি পুনৰ ছায়া চিনেমা হল স্থাপন হোৱাত টংলাবাসী ৰাইজৰ মাজত আনন্দই দেখা দিয়ে। উক্ত চিনেমা হলটি উদ্বোধন কৰে BTCৰ EM বঞ্জাৰ দৈমাৰীয়ে। আনহাতে উক্ত উদ্বোধনী অনুষ্ঠানত EM জগদীশ চৰকাৰৰ লগতে TCLCCৰ চেয়াৰমেন দৈথন বড়ো উপস্থিত থাকে। আৰু টংলা নগৰৰ আৰু বাহিৰৰ পৰা হোৱা মোৰ শব্দৰ বহুদিনৰ প্ৰতীক্ষাৰ অন্তত ভাবি আছিলোঁ জানুৱাৰীৰ পাছত ফাৰ্ষ্ট জানুৱাৰীতে হোৱা কথা আছে, কিন্তু এতিয়া জানুৱাৰী 15 তাৰিখ ৰাইজৰ বহুত উক্ত চিনেমা হলটিৰ স্বত্বাধিকাৰী ধনেশ্বৰ বড়ো সকলো ৰাইজক অনুষ্ঠানটি মৰমেৰে আদৰি ল'বলৈ অনুৰোধ জনায়। কাৰণ আজি 1.5 বছৰ ধৰি মই চিনেমা হলটোৰ পৰা বহুখিনি মাজত দিছিল। গতিকে আজি মই যিহেতু আজি অপেনিঙৰ এটা সিদ্ধান্ত লৈছোঁ, গতিকে সকলো ৰাইজে মোক সমৰ্থন দিছে। গতিকে মই আশা কৰোঁ আপোনালোকৰ যোগেৰে যি নিশ্চয় আমি আগন্তুক সফলতা হ'ম। আজি খুব ভাল লাগিছে। টংলাত দ্বিতীয়বাৰৰ কাৰণে চিনেমা হল অপেনিং হ'বলৈ গৈ আছে। গতিকে নিশ্চয় ইয়াৰ যোগেদি বৰ্তমান অসমৰ যিটো বাতাবৰণ, গতিকে তেনে পৰিপ্ৰেক্ষিতত আমাৰ এই বৃহত্তৰ টংলা অঞ্চলৰ ৰাইজৰ মাজত এই চিনেমা হলে অসমীয়া জাতিৰ বৃহত্তৰ জাতিগত প্ৰক্ৰিয়াত কলা কৃষ্টি সংস্কৃতিৰ যিটো ভঁৰাল আৰু অধিক অনুকূলকৈ কৰাৰ ক্ষেত্ৰত আৰু এখোজ এই অঞ্চলৰ ৰাইজ আগুৱাই যাবলৈ ধৰিছে। আজি দেখো মনে নাছে নিউজ ডেস্ক ৰিপৰ্ট, আসাম নিউজ 24/7।